গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মই নাথি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মাতটো বহুত বেয়া হৈ আছে, মাতটো শুনি আপোনালোকে গম পাইছেই চাগে। যি নহওক, আমি এঠাইলৈ গৈ আছোঁ আজি। ক'ত গৈ আছোঁ তাত গৈ দেখুৱাম বাৰু, ভিডিঅ'টো দেখিব। তাৰপিছত ক'ত যাম, ৰাতিপুৱাই এয়া ঘৰ চৰ মুচি পূৰা ৰেডি হ'ম আৰু এতিয়া ভবাই নাছিলো মোৰ দৰে তোমাৰ চকুৰ পিয়াহটো পিও হয় মোৰে জনাই নাছিলো মোৰ বাবে তোমাক নিমাত জোনাক ভৰিও খেদি ফুৰে লিখি লিখি থোৱা অলেখ কবিতাৰ শব্দ তোমাৰ আবেগৰে ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে আৰু তিনি ইয়াতে আৰু পদু আপোনাক কি লাগিব এয়া চাকিটো আমি লৈ ল'লোঁ। বাবা
তাত নকৰি ন গাঁও ঘূৰি পেলাই তাতে বহিছোঁ এখন মন্দিৰত অহাৰ এটাই কাৰণ আছিলে যে কৃষ্ণ পঞ্চমীৰ দিনাখন মোক নাগনিকিনি এযোৰ দিব দিছিলে সেইটো কাৰণে এইযোৰ দিব লগা আছিলে বহুত দিনৰ পৰা দিম বুলি ভাবিও মিলা নাছিলে সেইটো কাৰণে আজি মিলি গ'ল আৰু একেলগতে পূজাও হ'ল সেইটো কাৰণে দিবলৈ গ'লোঁ এতিয়া পূজা কৰিব নাগনিযোৰক পূজা কৰি কিবা নিয়ম জাগে এইবিলাক কৰি পিনে এতিয়া আগতে কেতিয়াও পূজা চলি থকা সময়ত গৈ পোৱা নাছিলোঁ গমো নাপাওঁ ইমান যে মানুহ হয় বহুত মানুহ হৈছিলে তাতে নাপায় মা নাপায় বোলে আৰু নাপায় নাপায় মন্দিৰত মানুহৰ ইমানেই ভিৰ আমি সোমাইছিলোঁ 12মান বজাত এতিয়া বাজিলে 4টাই বাজিব প্ৰায় ইমান টাইম মন্দিৰৰ ভিতৰতে যিহেতুকে পূজা চলি আছে আজি কৃষ্ণ পঞ্চমী হয় সেইটো কাৰণে মানুহে বহুত ভিৰ হৈ আছে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব প্ৰিমিক্স এটা দি দিব আৰু ভেনিলা